সকল আমাক পৰাজয় কৰিব পৰা পীৰ এই বিশ্ব ব্ৰহ্মাণ্ডত এতিয়াও জন্ম পোৱা স্বৰ্গৰ দেৱতা সত্যৰ মানৱ আৰু এই পাতালৰ পাৰ্বতী আমাৰ ভয়ত ভয় কম পোৱা পৃথিৱীৰ পৰা দেশ জয় কৰি হত্যা লুণ্ঠন নাৰী হৰণ ইত্যাদিৰ দৰে বিভীষিকাময় পৰিস্থিতিৰ সৃষ্টি কৰি এফালৰ পৰা লখিমুৰ পৰিচয় কাৰ প্ৰতি দয়া প্ৰয়োজন কেৱল হত্যা আমার হাতের পড়া মরিচটা কিংবা দেবতা কোনো কাজ নয় ইতিমধ্যে বহুতক হত্যা কৰি তেওঁলোকৰ দেশৰ ধন লুটিও নহৈছিল তোমালোকৰ বৃহত্তৰ কোনো তুলনা নাই এবাৰ বিশ্বচৰে কৰা আনন্দ দৈনিক কম প্ৰমাণ আয়োজন করা কি ভাই চিন্তা হয় দাদা আমার বাবুর বলার বিক্ষোভ ঘটনা হয়েছে এবার ভর্তি পরীক্ষা করার প্রয়োজন আছে হয় বাবা মই তোর ঋষিমুনি সকলে আমাক বধ কৰিবৰ কাৰণে মৰণ যজ্ঞ আৰম্ভ কৰিছে সিহঁতক কাকো ক্ষমা কৰিব নোৱাৰে প্ৰত্যেককে এফালৰ পৰা ধৰি আনি মই কিমান কৰিছো ঋষিসকলৰ ইমান অহংকাৰ আমাৰ মৃত্যুৰ কাৰণে মৰণ কত পৃথিবীখন চল কৰিব লাগিছে তাৰ ইমান স্পৰ্ধা যি জয় কৰা জয় সন্মুখত তাৰ কাৰ সময় মই বিশ্বৰ অধিকাৰী মই বিশ্বৰ তহেলিকা মই বিশ্বৰ ধূমকেতু তহঁতৰ জং নাৰী পিনে তহঁতে মোৰ বল বিক্ৰমৰ পৰীক্ষা কৰিব আমাৰ জং আমাৰ জং তই যক্ষৰ বীৰত্ব এতিয়াও বুজা সামান্য পতংগ হৈ এই চলা জুইত জাপি মৰিবলৈ আহিছে এই হয়গ্ৰীৱ জীৱিত থকালৈকে মোৰ মৃত্যুটোত জন্ম হ'ব নোৱাৰে তহঁত মোৰ ওচৰত একেবাৰে ক্ষুদ্ৰ পতংগ পারে আমাক পরে অপমান নহয় আৰু সহ্য মোৰ ভাইসকল দাদা নিশ্চয় আছা একেই মুহূৰ্ততে মৃত্যুদণ্ড প্ৰদান কৰা ইমান অস্ত্ৰ
চাই দেখা যাও তার জীবন মোর নাম হইছে ভয়কৃত পৃথিবীর ভূভার হরদর হেতু লক্ষ্মীয়ে মুখ করেছে সগম মোর মৃত্যু কোনেও ঠেকাব নোৱাৰে বৈঠকৈ কৰি মোর চোৱা সকলোৱে আমি বিশ্বাস করি আমার মহা অস্তবিধান আপনার মন্তব্য করি
খাম পান হৈ গ'ল। শুনা তোমালোকে, আজিৰ পৰা আমি একেলগে এই পৃথিৱীত মহাপ্ৰলয়ৰ সূচনা কৰিব লাগিব। তোমালোকে ভয় নকৰিবা, আমাক বাধা দিব পৰা শক্তি এই পৃথিৱীত আৰু পৃথিৱীত মহাপ্ৰলয়ৰ সূচনা হ'ব। মহাপ্ৰলয় মহাপ্ৰলয়ৰ দৰাই গোটেই পৃথিৱী ডুবাই পেলাব। গছ-গছনি, জীৱ-জন্তু, তৰু-তৃণ একোৱেই বাচি নাথাকিব। কিন্তু আমি দৈত্য দানৱসকলে সেই সাগৰৰ পানীত বিচৰণ কৰিব পাৰিম। আমি এই বিশ্বৰ একশক্তি সম্ৰাট হিচাপে জীয়াই থাকিব পাৰিম। আমি মহাপ্ৰলয়ৰ আগতেই ঋষি মুনিসকলৰ যিমান বিলাক বেদ শাস্ত্ৰ আছে উদ্ধাৰ কৰিব লাগিব। আৰু সেই বেদ শাস্ত্ৰসমূহৰ জ্ঞানৰ অধিকাৰী হ'ব লাগিব। মহাপ্ৰলয়ৰ পাছত আমি সেই সকলোবিলাক প্ৰতিষ্ঠিত কৰি আমাৰ নিজৰ সভ্যতা বিস্তাৰ কৰিব পাৰিম। মাত্ৰ জ্ঞানৰ ওপৰতে ঋষি মুনিসকলে মহাজ্ঞান অৰ্জন কৰি সিহঁতৰ কৰ্মচিহ্ন কৰিব লাগিব। আৰু আমি সেই জ্ঞানৰ অধিকাৰী হওঁ। শুনি জানা দাদা, এতিয়া সাজি কাচি ওলোৱা আমি সাজু আছো দাদা। এই মুহূৰ্ততে চাৰিওফালে মহাপ্ৰলয়ৰ সূচনা কৰোঁ আৰু মোৰ এটা মনৰ কামনা পূৰ্ণ হোৱা নাই। কি কামনা কৰিছ? এগৰাকী বিবাহযোগ্য সুন্দৰী নাৰীয়ে মোক স্বামী বৰণ কৰিবলৈ অমান্তি হৈছে। আদেশ কৰা কৰ্তব্য সেই ৰূপৱতী নাৰীক আনি আপোনাৰ ওচৰত অৰ্পণ কৰি যক্ষৰাজ কৰ্তব্য তাৰ আগতে ব্ৰহ্ম বোলা দেৱতা এটাই দেৱতা পৃথিৱীৰ মূল্যৱান বেদ শাস্ত্ৰসমূহ পৰ্বতৰ গুহাত লুকুৱাই ৰাখিছে। আমি মহাপ্ৰলয়ৰ আগতেই সেই বেদ শাস্ত্ৰসমূহ উদ্ধাৰ কৰিব লাগিব। পলম হলে কি লুকুৱাই পেলাম। সেই ৰূপৱতী নাৰীতকৈ বেদ শাস্ত্ৰবিলাকে অতি গুৰুত্বপূৰ্ণ। ভাই ভবা জানা চৈধ্য নিবেদিনী কপাই আকাশ পাতাল জয় লক্ষ্য এতিয়া সকলো যুদ্ধৰ ফাঁচেৰে ওলোৱা আৰু তোমাৰ সকলো বেদ শাস্ত্ৰ আমি গ্ৰহণ কৰিবলৈ কোৱা। কোনেও কব নালাগে। সৰস্বতীয়ে নিজেই মোৰ ওচৰলৈ আহি সকলো ব্যক্ত কৰিছে। মোৰ চকু অন্ধ নহয় মাতৃ। ব্ৰহ্মাৰ কন্যা সৰস্বতীৰ সমান গুণী জ্ঞানী মানি সুন্দৰী যাৰ ৰূপ বৰ্ণনা কৰি শেষ কৰিব নোৱাৰি। তই নিশ্চয় কোনোবা বেলেগক লগ পাইছ। বৃথা চেষ্টা মাতৃ, তুমি মোক ভীষণ প্ৰতাৰণা কৰিছা। মই জানিব পাৰিছো ইয়াত যিমান বিলাক সুন্দৰী নাৰী আছে সকলোবোৰ তোমাৰেই দাবী। আৰু সেই সৰস্বতীও তোমাৰেই দাবী। আৰু তেনে দাবীৰ লগত
মোক বিবাহ কৰিবলৈ নিৰ্দেশ দিয়া ই মোৰ পক্ষে অসম্ভৱ মাতৃ। মই যদি দাসীক বিবাহ কৰাও তেন্তে চিৰকাল মই দাস হিচাপে থাকিব লাগিব। মোৰ কোনো দাস দাসী নাই পুত্ৰ, এইবোৰ সকলো মিছা। সঁচা মিছা মই একো নাজানো, জানো মাত্ৰ কৰ্তব্য নিজৰ। শুনা মাতৃ, মোৰ ভীষণ প্ৰতিজ্ঞা, দৈত্যই কেতিয়াও সেই দাসীক বিবাহ নকৰায়। আৰু মইতো তোমাৰ গৰ্ভজাত সন্তান নহয়। তুমি নিজ স্বাৰ্থ পূৰণ কৰিবলৈ এই দৈত্যক স্বজন কৰিছা। আৰু তোমাক দেখিলে মোৰ মাতৃৰ ভাৱ উদয় নহয়। মই সৰস্বতীক বিবাহ কৰাতকৈ যদি তোমাকেই বিবাহ কৰাও গোটেই পৃথিৱীৰ জাক জাতি মোৰ সাৱধান দত্ত, দূৰ হ মোৰ কাষৰ পৰা। এনে চক্ৰান্ত দেখি তোক মই স্বজন কৰি মহাভুল কৰিলো, দেৱক সমাজলৈ কলংক আনিলো। ভুল কৰিলা মাতৃ, আৰু ভুল কৰিলা যেতিয়া এতিয়া ভুলৰ প্ৰায়শ্চিত্ত কৰা। আহা লক্ষ্মী, ভুল প্ৰথম পৰিহাৰ কোনো নাই লক্ষ্মী। আজি তোমাক আজি এই ভয় কিবে করবা। আহা লক্ষ্মী। এনে কোনোবাৰ স্বাধীনতে গ্ৰহণ কৰিব নোৱাৰো। প্ৰতাৰণা কৰিছে। মই ৰৈ থাকিব নোৱাৰো। মই মাতৃৰ ওচৰলৈ যাবই লাগিব।
আৰু ক'ত সেই ব্ৰহ্মাৰ কন্যা সৰস্বতী? মই সৰস্বতী বিবাহ কৰা লক্ষ্মীয়ে মোক বিবাহ কৰিবলৈ নিৰ্দেশ দিছে। লক্ষ্মীয়ে মোক কৰিছে স্বজন। মই লক্ষ্মীৰ পুত্ৰ, নাম মোৰ হয়গ্ৰীৱ। আৰু লক্ষ্মীয়ে মোক এই পৃথিৱীৰ সমস্ত দায়িত্ব পৰিচালন নহ'লে আৰু লক্ষ্মী আয়ে মোক সৰস্বতীক বিবাহ কৰিবলৈ নিৰ্দেশ দিছে। দূৰ হৈ ইয়াৰ পৰা, নহ'লে এই মহাফুলে তোৰ বুকু ভেদ কৰিম। বৃথা চেষ্টা দেৱতা। লক্ষ্মীৰ গণৰ প্ৰভাৱত বিষ্ণুৰ সুদৰ্শন চক্ৰ আৰু মহাদেৱৰ মহাফুলেও মোৰ গাত নোম এডাল লৰাব নোৱাৰে। ইচ্ছা কৰিলে প্ৰমাণ কৰি চাব পাৰ। কোন হেন দেৱতা? এইবাৰ স্বৰ্গৰ অধিকাৰ তহঁতৰ হ'ব নোৱাৰে। তহঁতৰ যিমান বিলাক বেদ শাস্ত্ৰ আছে, পৃথিৱীত মহাপ্ৰলয় হোৱাৰ আগতেই মোৰ হাতত কৰ অৰ্পণ। এই দেৱতাবিলাকে বহু যুগ ধৰি বেদান্তৰ পণ্ডিতই এই দৈত্য দানৱসকলক দিনৰ পাঠ কৰিছে। কিন্তু এইবাৰ দৈত্যই মোৰ প্ৰতিষ্ঠা কৰি নিজৰ শ্ৰেষ্ঠতাৰ প্ৰমাণ কৰিব। দৈত্যৰ ভাগ্যৰ বিড়ম্বনা ঘটে। লক্ষ্মীৰ কৃপাত এই পৃথিৱীত পাখিৰ পৰা সিংহ হৈ বিচৰণ কৰিবলৈ আহিছে। নহ'লেতো এই সুদৰ্শন চক্ৰই শেষ কৰিলে। দৈত্যৰ অটপালি সহ্য কৰিব নোৱাৰি। নহ'লে এই মহাফুল পাৰ যদি আত্মৰক্ষা কৰে।
যাওঁ মই মোৰ ভাৰ্যা সৰস্বতীক বিচাৰি উলিয়াই গ্ৰহণ কৰোঁ। মহাপ্ৰলয় ক'ত মহাপ্ৰলয়? এই হয়গ্ৰীৱ জীৱিত থকালৈকে ক'তো মহাপ্ৰলয় হ'ব নোৱাৰে। মই মহাপ্ৰলয়ংকাৰী মহা